এটাও মানে সিটত UPPL জয় নহয় আজি প্ৰমোদ বড়োৰ UPPL দৰে তাৰমানে এখন নাপাব নেকি? BTCত নাপাব এটাও আসন নাপায় এটাও মানে সিটত UPPL জয় নহয় আজি গতিকে এতিয়া পবিত্ৰ বড়ো MCLকে ভালকে চলাব নোৱাৰে সি কি যায় MLA চলাব খুবেই মানে উৎফুল্লিত আমি ইয়াত গড়েশ্বৰত NDAৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ নিৰ্বাচনী কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ আৰু আমি আশা ৰাখিছোঁ অলপ আগতে ভিক্টৰে কোৱাৰ নিচিনাকৈ আমি 22,212টা ভোট পাইছোঁ 19,000 BJPয়ে পাইছে থাৰ্ডতহে আছে UPPL গতিকে এতিয়া ফাৰ্ষ্ট ছেকেণ্ড আমি লগ লাগি পেলাই যেতিয়া অৱতীৰ্ণ হৈছোঁ আৰু কিছু ভোট UPPLৰ পৰাও আহি আছে এতিয়া এনেকৈ আহি থাকিব অলপমান মাইনৰিটি মানুহখিনিয়ে BJPত ভোট দিব অলপ টান পাইছে আমি সেইবিলাক মেকআপ কৰি ল'ম বেলেগ প্ৰব্লেম নাই UPPL কোনো ক্ষেত্ৰত নহ'ব NDA হিচাপে BPFৰ ভূমিকা কি হ'ব গড়েশ্বৰত আমি একদম শক্তিশালীভাৱে অতি সক্ৰিয়ভাৱে BPF হিচাপে দায়িত্ব লৈছোঁ আমাৰ কথাটো হ'ল BPF দলে 15টা বিধানসভা সমষ্টিৰ 11টা লৈছে 4টাহে BJPক এৰি দিছে গতিকে তেনেস্থলত আমি এই 15টা বিধানসভা সমষ্টি জিকাই পঠোৱাৰ দায়িত্ব হাগ্ৰামা মহিলাৰীৰ আছে BPF দলৰ আছে আমাৰ আছে গতিকে আমি এইটো অতি দায়িত্ব সহকাৰে পালন কৰিছোঁ আমিও গড়েশ্বৰটো বিচাৰি আছিলোঁ আমাৰ BPFত থাকিলে ভাল আছিল বুলি BPFত থাকিলেতো BJPয়ে আমাক ছাপোৰ্ট কৰিব লগা হ'ল হয় এতিয়া আমাৰ নাথাকিল BJPৰ আহিল একো কথা নাই আমি 11টা আমাৰ চিধাকৈ BPFৰ হ'ব 4টাত আমি কিয় সহায় কৰিব নোৱাৰোঁ প্ৰমোদ বড়োৰ UPPL দৰে তাৰমানে এখন নাপাব নেকি? BTCত নাপাব এটাও আসন নাপায় আমিতো চাইছোঁ আমিতো সারা BTC বহু বছৰ ধৰি জানো ভালকৈ BTCত 3বাৰৰ EM মই গতিকে গোটেইগুলো চাপা ওদালগুৰি কি নাজানো কোকৰাঝাৰো জানো আমি ক'ত এটাও মানে সিটত UPPL জয় নহয় আজি তামোলপুৰ কি হ'ব গৃহ সমষ্টি তামোলপুৰটো একদম ধুনীয়াকৈ বিশ্বজিৎ দৈমাৰী জয় হ'ব কিবা ডিফাৰেঞ্চটো ক'ব নাযাওঁ ডিফাৰেঞ্চ কি হয় কিন্তু জয় হ'বই আজি 4টা বজাত বহুত UPPLৰ মানুহ মানে ডিফিলিত যোগদান কৰিব আমাৰ লগত নাই আমি কৈছোঁ চিধাকৈ কৈছোঁ মই মাইনৰিটি মানুহখিনিক যে এইটো মানে 4টাহে আমি BJPক দিছোঁ 11টা আমি লৈছোঁ আৰু আমি MLA সহায় পোৱা নাই যোৱা দিনবিলাকত গড়েশ্বৰত থাকি পেলাই এইবাৰ আপোনালোকে যদি ভোট নিদিয়ে এইটো চিহ্নিত হৈ যাব বেয়া হ'ব গতিকে আপোনালোকে একদম চকু মুজি নাঙলটো এনেকুৱা পদুম হৈ গৈছে এনেকুৱা ভাবি পেলাই দি দিলে হ'ল ৰিকুৱেষ্ট এটা কৰি আছোঁ মই উপায়তো নাই হাৰাব নোৱাৰে কেনেকৈ হাৰাব UPPLেদি হাৰাব পাৰিব নোৱাৰে গতিকে নোৱাৰে যিটো জয় হৈ থকাৰ লগত কিয় ইমান মানে ফাইট হৈ লয় বেয়া কৰি ল'ব কিয় MLA এজনৰ লগত গতিকে আটাইতকৈ দুৰ্যোগত থকাটো মুছলমান এৰিয়াই ৰাস্তা পদূলিকে আদি কৰি বহুত বেয়া অৱস্থাত আছে আমাৰ বিহাপাৰা চিনিয়াৰ মই অনেষ্টলি ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে ভোট চকু মুজি নাঙলতে মাৰা বুলি ভাবি দি দিলে হ'ল বেলেগ আৰু বিকল্প নাই অলপ কিবা গোটাই দিব নোৱাৰিলেও আমি প্ৰেছাৰাইজ নকৰোঁ কিন্তু আমাক 50% মিনিমাম ভোটটো লাগিব মাইনৰিটি মানুহ আশাবাদী আৰু বহুতে ইতিমধ্যে কথা দিছে আমি দি দিম গতিকে এতিয়া পবিত্ৰ বড়ো MCLকে ভালকৈ চলাব নোৱাৰে সি কি যায় MLA চলাব এনেকুৱা অলপ মানুহবিলাকৰ এনালাইচিছ এটা আছেতো গতিকে তেওঁক আৰু কি MLA হ'ব বিচাৰ লাগিব এনেকুৱা অলপ মানুহবিলাকৰ চিন্তা এটা আছেতো আৰু মানুহবিলাক জানা গড়েশ্বৰৰ মানুহ জানা মানুহ সচেতন মানুহ গতিকে তেওঁলোকে বিবেচনা কৰিব আৰু মানুহখিনিয়ে ভাল ভোট দিব আমাৰ যিখিনি মুছলমান বেল্ট আছিল আমাৰ খণ্ডিকৰ কাউৰুবাহা বা এনেকুৱা এৰিয়াবিলাকত এতিয়া অৰুণোদয় 90% মানুহ অৰুণোদয় পাইছে এইবাৰ মুছলমান মানুহ তো মানুহখিনি অলপমান আশা কৰিব পাৰি আৰু আমি